কাৰণ মানে আমাৰ এই চাৰাংবাৰী গাঁওখনত মানে গৰুৰ এটা মানে ট্ৰিটমেণ্ট শিবিৰ এটাৰ অনুষ্ঠান হেৰি কৰিছিল। তাতে আমাৰ ফালৰ পৰা ভেটেনেৰীৰ পৰা আমি তাত যোগদান কৰিছোঁ। আমাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা দুটা HSBQ ভেকচিনৰ আমি হেৰি কৰিছোঁ। লগতে ভাৰত চৰকাৰৰ অধীনত যিটো মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পদ্ধতি হেৰি কৰিছিল চৰকাৰে, আমাৰ মোদী চাহাবে, সেইটোকো আমি ইমপ্লিমেণ্ট কৰি আছোঁ। গোটেই এনিমেলখিনিক আমি ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। মানুহখিনিয়ে ধুনীয়াকৈ আহি আমাক ইয়াত সহযোগ কৰিছে।